নমস্কাৰ মোৰ গল্পপাঠ অনুষ্ঠানটোলৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি মই এই ছাতি গল্পটোৰ পিছৰ কেইটামান পেৰাগ্ৰাফ আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। যদি আপোনালোকে শুনি ভাল পায় তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, তেতিয়াহ'লে আহকচোন আৰম্ভ কৰোঁ। যিদিনা হৰিপ্ৰিয়া দেৱীয়ে চাকৰিটো পাইছিল, গিৰিয়েক আৰু শাহুৱেকৰ যে কেনেকুৱা ফূৰ্তি। যদিও ভেঞ্চাৰ LP স্কুল এখনতহে পাইছিল, তথাপিও তেওঁলোকৰ আনন্দৰ অন্ত নাছিল। তাহানিৰ ঘটনাবোৰ হৰিৰ চকুৰ আগত এতিয়াও স্পষ্টকৈ ভাহি থাকে। আচলতে তাহানিৰ কথাবোৰ মনলৈ আনি ৰোমন্থন কৰাৰ বাদে তেওঁৰ উপায়ো নাই। স্কুলৰ পৰা ঘৰলৈ গৈতো কথা পাতিবলৈ তেওঁৰ ঘৰত দ্বিতীয় এটি প্ৰাণী নাই। চাকৰিটো পাই মনটো ভাল লাগিছিল যদিও ভেঞ্চাৰ কাৰণে অলপ বেয়াও লাগিছিল। গিৰিয়েক আৰু শাহুৱেকৰ সাহসতহে জইন কৰিলে। ঘৰৰ পৰা অলপ দূৰৈত কাৰণে শাহুৱেকৰ চিন্তাও হৈছিল বোৱাৰীয়েকৰ বগা ছালখন ক'লা পৰে বুলি। সেয়ে বুঢ়ীয়ে বাঁহৰ খুটাত যি দুটকামান গোটাইছিল, তাৰে অলপ পুতেকক দিলে ছাতি এটা কিনি আনিবলৈ। যা বোপাই, কণা গোসাঁয়ে কোনোমতে চকুটো আমালৈ মেলি চাইছে। বোৱাৰীজনী ৰ'দডালত দেই পুৰি নাযাবলৈ ভাল চাই ছাতি এটা লৈ আহ। এইষাৰ কথা এতিয়াও হৰিপ্ৰিয়া কাণত বাজি থাকে। শাহুৱেকলৈ মনত পৰিলে তাই ছাতিটোকে সাবটি ধৰে। সেই তেতিয়াই গিৰিয়েক থুলৈ মাকৰ কথা মতে আনি দিয়া ছাতিটোৱে তেওঁক এতিয়ালৈকে সকলো সময়তে লগ দি আহিছে। ৰ'দে বৰষুণে সকলোতে লগ দি অহা ক'লা ৰঙৰ ছাতিটোৱে নিজৰ ৰং সলাইছে যদিও হৰিপ্ৰিয়াক হ'লে টুকটুকে পৰিবলৈ দিয়া নাই। শাহুৱেকৰ মনৰ ভাৱটো যেন ছাতিটোৱে কিনি অনাৰ দিনাই বুজি লৈ দায়িত্ব শিৰ পাতি লৈছিল। কিমান যে মৰম কৰিছিল তাইক তাইৰ শাহুৱেকে। হৰিয়ে কেতিয়াবা ভাবিছিল, এইগৰাকী কোনোবা জনমত হয়তো তাইৰ মাকহে আছিল। স্কুলখনত চাকৰি পোৱাৰ পিছৰ পৰা শাহুৱেকৰ যতন আৰু অলপ বাঢ়িল। ভাগৰে যুগৰে গৰমত বাট কৰি বাই অহা বোৱাৰীয়েকক নেমু চৰবত এগিলাচে আগতীয়াকৈ যাচি লয়। দেখাই শুনাই ধুনীয়া বোৱাৰীয়েকৰ নিজৰ নামটোকে লিখিব নজনা সেই কেলেহুৱা পুতেকলৈ কিনো মৰম সোমাল, এই কথাটো পাকে পাকে শাহুৱেকে তাইক কয়। তইনো আৰু মানুহ বিচাৰি নাপালিনে গোটেই গাঁওখনত? এই কেলেহুৱাটোলৈ বিয়া হৈ কিনো সুখখন আৰ্জিলি হয়নে? যেতিয়া শাহুৱেকে হৰিপ্ৰিয়াক ঠাণ্ডা দিনত কেঁচা খৰি ফুৱাই ফুৱাই চৌকাত জুই উঠাই থকা দেখি তেওঁৰ মনটোৱে নামানি কেলেহুৱা পুতেক থুলক শুনাই শুনাই এনেকৈ বোৱাৰীয়েকক গালি কৈ থাকে। হ'ব দিয়ক মা, মোক মৰম কৰা মা এগৰাকী আৰু মানুহ এটা যে পাইছোঁ, সেয়াই বহুত। হৰিয়েও শাহুৱেকক কথা বঢ়াবলৈ নিদি এনেকৈয়ে সামৰি থয়। গাঁৱৰ ভিতৰতে ধুনীয়া হৰি, পঢ়াটো একেবাৰে বেয়া নাছিল। 9টো পাছ কৰিয়ে থুললৈ পলাই নহা হ'লে আৰু অলপ পঢ়িব পাৰিলেহেঁতেন। পলাই অহাৰ কাৰণে হৰিৰ মাক দেউতাকে জীয়েক জোৱায়েকক বিয়াৰ 2 বছৰমান পিছতহে ঘৰত ভৰি থবলৈ দিছিল। বিয়াৰ বহুত বছৰৰ পিছতো সতি সন্ততিৰ মুখ নেদেখা হাইস্কুললৈকে পঢ়া হৰিয়ে চাকৰিটো পোৱাতহে থুলৰ মাকৰ মনটো অলপ পাতলিছিল। নহ'লে হৰিক দেখিলেই তেওঁৰ মনটোৱে বৰ কষ্ট পায়। হোৱাই নোহোৱাই আখৰকেইটা চিনি নোপোৱা পুতেককে মাকে গালি বৰষি থাকে। পইচা পাতি নাপালেও কেতিয়াবলৈ পোৱাৰ আশাতে অহা যোৱা মিলাই 4 কিলোমিটাৰ খোজকাঢ়ি স্কুল কৰি আছিল হৰিয়ে। তথাপিও আজি ৰিটায়াৰ হোৱা দিনটোলৈকে হৰিয়ে চৰকাৰৰ টকাৰ ভাত খাবলৈ নাপালে। আগতে দুখ কৰিছিল, পিছলৈ নকৰা হ'ল। তেনেদৰেই তাই হেডমাষ্টৰণী হ'ল। সকলোবোৰৰে পৰিৱৰ্তন হ'ল, হৰি আৰু তাইৰ ছাতিটোহে একেই থাকিল। আগৰ চুলি দুডালমান পকাৰ বাদে আৰু ছালখনত অলপ বয়সৰ আঁচোৰ পৰাৰ বাহিৰে হৰি একেদৰেই আছে। সেই একেই লাৱনী দেহা। এতিয়াও তাইৰ দেহাটোক লৈ টিপ্পনী নমৰা গাঁৱৰ বুঢ়া কমেইহে ওলাব। তাইক বিয়া কৰাই আনিয়ে অকামিলা থুলয় ঘৰৰ ওচৰৰ মিল এটাত সোমাইছিল, 3টি প্ৰাণীৰ পেট পুহিব পৰাকৈ যোগাৰ কৰিবলৈ। এদিন মিলত কাম কৰি থাকোঁতেই তাতে মিলৰ মেচিনটোত দুৰ্ঘটনাবশতঃ সোমাই গিৰিয়েক থুলত ঢুকাই থাকে। পুতেকৰ মৃত্যুৰ দুখতে কেইদিনমান পিছত হৰিৰ শাহুৱেকেও বিচনা লয় আৰু 2 মাহমানৰ পিছত হৰিক অকলশৰীয়া কৰি থৈ তেওঁ গুচি গ'ল। একেবাৰে অকলশৰীয়া হৈ পৰা হৰিৰ মাক দেউতাক জীয়াই থকালৈকে যি অলপ তাইৰ দুখ বুজিছিল,
সেইহাল মৰাৰ পিছত ককায়েক বৌয়েকে তাইৰ লগত লেঠাই ছিঙিলে। ঠিক আছে, আজিলৈ ইমানতে এৰিছোঁ।